वेलकम टू माय डीडी ब्लॉग और मह जुस चाबले हले आपनालोके मोर भिडिओটো शेषলৈ চাব। हाय गाइस এতিয়া আমি গৈ আছো মানে মহ जुस চাবলৈ। আমি এটা বৰ্তমান গৈ আছো মহ जुस চাবলৈ মৰিগাঁৱৰ বিশেষ এখন ঠাইত আইছো। মানে আলহী খাব আহিছিলো হঠাৎ গম পালো মানে মহ जुस আছে। এই মোৰ পিছফালে চাওক এই গোটেই চাবলৈ আহিছে মানুহবোৰ আৰু পথাৰ লুংলুঙীয়া ৰাস্তাইদি গৈ আছো। ইফালে সৰিয়হ খেতি এয়া দেখিছে আপোনালোক সৰিয়হ খেতি আৰু ইফালে মানে বৰ ধান কৰিব আৰু কি বুলি কয় এই বৰবিল বুলি কয় বুলি কৈছে বুৰবানা পাৰ হয়। এই আছে মানুহ পুৰা আহি আছে চাৰিওফালৰ পৰা মানুহ আহি আছে মানে ইয়াতে আহিছে নগাঁও মানে কামৰূপ ডিষ্ট্ৰিক্ট আৰু এনেকুৱা মৰিগাঁৱতো গোটেইখিনি আছে। আমিও আহিছোঁ চাবলৈ। আমি খোজকাঢ়ি একদম একেবাৰে ওচৰত আহি পালোঁ। এয়া জোনবিল মেলাত মানুহ হয় তেনেকুৱা মানুহ। এয়া আমি আপোনালোকক যুঁজাবলৈ অহা মহ দেখাবলৈ গৈ আছোঁ বৰ্তমান। আপোনালোকে এই চাওক ইয়াতে এটা বহুত ডাঙৰ এটা মহ আছে। প্ৰতিজন ব্যক্তিয়ে বেলেগ বেলেগ জেগাত মহ ৰাখিছে। এই চাওক এইটো আটাইতকৈ ডাঙৰ দেখিছোঁ মহ। আৰু এটা মহ দেখাব গৈ আছোঁ ডাঙৰ মহ এটা এইটো এটা এয়া মই আগবাঢ়ি গৈ আছোঁ। ইয়াতে যিমান দেখিছে মহ মানে চব যুঁজাবলৈ অহা মহ। ইয়াত দেখিছে চব যুঁজাবলৈ অহা আৰু মানুহ চাওক মানুহ কেৱল মানুহ। ইয়াতে মানে ছেফটিৰ কাৰণে অলপ দূৰ ৰাখিছে কাৰণ এই মহবোৰ দেখিব নোৱাৰি হয়। গতিকে বহুত দূৰ ৰাখিছে। এই চাওক যিমান দূৰলৈ চকু যায় সিমান দূৰলৈ মহবোৰ ৰাখিছে। বস্তু আছে তাকত দেখাব চেষ্টা কৰিম আপোনালোকক চাই থাকিব। জাষ্ট ফিল্ডৰ কাষত আহি পালোঁ। এতিয়া মানে মানুহ আহি আছে গতিকে আমি লাইন পাতিব লাগিব আগত চাব হ'লে। আৰু প্ৰায় হাতত এডাল কুঁহিয়াৰ লাখুটি বা এডাল মানুহে লাখুটি ৰাখিছে। ইয়াৰ লাখুটি ৰখাৰ কাৰণ হ'ল মেইন মানে মহটো আহিলে যাতে সেই লাখুটিডাল দেখাই মানে অলপ ছেফটি ল'ব পাৰি। সেইটো কাৰণে কুঁহিয়াৰ হ'লে এডাল লাখুটি ৰাখিছে। কুঁহিয়াৰডাল এইটো কাৰণে বিক্ৰী হয় তাৰমানে এইটো ছেফটি হৈ মহটো আহিলে যাতে লাখুটি বুলি গম পায় কিন্তু কুঁহিয়াৰডাল লাষ্টত খাব পাৰি। এইখনেই হ'ল ফিল্ডখন য'ত মহ যুঁজাব। এখন বৃহৎ আকাৰ মানে ফিল্ড নহয় মানে পথাৰতে মানে মহ যুঁজ কৰা হয়। কিমান বয়সস্থ মানুহ চাব আহিছে আপোনাৰ চাওক ইয়াৰ তলত দেখাই আছে। আপুনি ক'ত আহিছে মহ যুঁজ চাব? কি নাম? বাসগুৰি পৰা আহিছে বোলে। অসমৰ ভিতৰতে মৰিগাঁও ডিষ্ট্ৰিক্টত হাইষ্ট খেলোৱা হয় কিন্তু কিবা কিবি কাৰণত মানে আজিৰ দিনত অলপ চৰকাৰে বাধা কৰিছে। গাইজ এতিয়া মহ খেল আৰম্ভ হ'ব আৰু তাৰ কাৰণে মহবোৰ ইয়াৰ কমিটিৰ আগত আনি এয়া চাওক সুন্দৰভাৱে মহটো আঁঠুকাৰি দিছে আৰু ইয়াৰ কমিটিৰ আগত ইয়াতে দেখাব লগা হয় আৰু নামবোৰ এণ্ট্ৰি কৰে কাৰ কোনটো মহ হয়। আৰম্ভ হৈছে প্ৰথমটো যোৰা মহ যুঁজ এইয়া লাগি আছে আপুনি দেখিছে এইয়া। আৰু আজি ৰাইজে সকলোৱে কৈছে আজি বহুত মহ আহিছে বুলি। গোৱালসকলে বহুত মহ লৈ আহিছে আৰু আপোনালোকৰ প্ৰথম যুঁজটো বৰ্তমান হৈ আছে আৰু ইফালে এণ্ট্ৰি কৰি আছে মানে আজি বহুত মহ চাগে 5-6টামান বাজি যাব নেকি খেলখন। আপোনালোকৰ চাওক দেখা আছে এই প্ৰথম মহ যুঁজি আছে এতিয়ালৈ বৰ্তমান 5 মিনিটৰ ওপৰ হৈ গ'ল। এইয়া চাওক যুঁজি আছে এয়া। আপোনালোক মই ভিডিঅ' দেখাবৰ বাবে মই ক'ত বহি কিনে আপোনাৰ লগত দেখাই আছোঁ। আপোনাৰ দেখাই আছোঁ চাওক ইমান মানুহ চাওক। এইয়া ছেকেণ্ড মহ যোৰা যুঁজ লাগিছে। এই চাওক এই যোৰা এইয়া লাগি আছে। আপোনালোক পৰিচয় কেতিয়া দুজন যাব পাৰিলে বাকী সকলে প্ৰতিদিনতকৈ পৰিব। আপোনালোকে চাই পাব সুন্দৰভাৱে চিষ্টেমে হাল কৰিব।
উত্তৰ দিশত এটা ভ্ৰমণ আৰু ভিন্ন হয় আৰু কিছু সময় বিচাৰি পাইছো থমে থাকিব বাকী সকলকে মহান দাস ভ্ৰমণ পৰা কোনো চিকিৎসা আমার শোনাবো আপোনালোকে লাষ্ট সুন্দৰ ম'হ যুঁজ দেখিলে এয়া দেখিছে এয়া তাৰে জয়লাভ হোৱা ম'হৰ গৰাকী আৰু ম'হটো আৰু চাওক ইমান মানুহৰ ভিৰ মানুহৰ ভিৰত মানে ম'হৰ যুঁজ চাব ইমান ভিৰ আৰু গতিকে আৰু মই এইখিনিতে সমাপ্ত কৰি ম'হৰ যুঁজ দেখুৱাৰ পৰা ওলাই যাব বিচাৰিছোঁ মেলাৰ পৰা উভতিব বিচাৰিছোঁ উভতাৰ আগত অলপ জিলিপি কিনি লৈ আহিছোঁ এয়া আমাৰ হিতেশ্বৰ দলৈ আমি দুজনে আহিছিলোঁ ভাই ভাই আৰু এইটো আলহীৰ ল'ৰা আৰু এতিয়া আমি মানে মেলাতনো কি খাম গতিকে আমি জিলিপিকে 1 কিলো লৈ আহিছোঁ এইখিনি তাকে আমি গোটেইকেইজনে মিলি প্ৰীতি খাম এয়া হ'ল ম'হ যুঁজৰ লম্বা লম্বা জিলিপি আৰু এই ম'হ যুঁজৰ লম্বা লম্বা জিলিপি এতিয়া খাম বৰ্তমান টাইমো বহুত হৈছে গতিকে মই ইমানতে সমাপ্ত মাৰিছোঁ আপোনালোকে ভিডিঅ' চাই কিনে পালে আপোনালোকে জনাব নাপাহৰিব